নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা অতি সুন্দৰ কথা কবিতা। আহকচোন আমি পোনে পোনে কবিতাটিৰ মাজলৈ যাওঁ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই মৃদু মৃদু শীতৰ অনুভৱে কাতিৰ মিঠা পৰশ সানিবলৈ আগমন শৰতৰ। শৰতৰ সেই মন মতলীয়া কৰা ভাল লগা দিনবোৰ যেন আজি দুৱাৰদলিত, যি শৰতে সৃষ্টি কৰে এক মিঠা আলোড়নৰ। কিয়নো এয়া পূজাৰ সময়, শাৰদী ৰাণীৰ চৰণত আশীষ লোৱা সময়। এক কথাত ক'বলৈ গ'লে শৰতৰ আগমনত সকলোৰে মন মতলীয়া, আনন্দত সকলো আপোন পাহৰা হৈ যায়। সকলোৰে মাথো এটাই কাম্য, শাৰদী ৰাণী তুমি অন্ধকাৰেৰে আৱৰা দুখবোৰ আঁতৰাই সুখৰ বন্যা বিলাবা। দুবৰি বনৰ নিয়ৰৰ দলিচা গছকি আগমন ঘটে শৰতৰ। শৰৎ আৰু শাৰদী দুয়োৰে যেন এক মধুৰ সম্পৰ্ক, তাৰ সমান্তৰালভাৱে শেৱালি অন্যতম। শেৱালি ফুলৰ সুবাসে জীপাল কৰি ৰাখে শৰতৰ প্ৰতিটো সন্ধ্যা। পুৱাৰ কাঁচিয়লি ৰ'দজাকত জিলিকি উঠে সেই তল সৰা শেৱালিজোপা, তাৰ সুগন্ধই বিয়পাই শৰতৰ শাৰদীৰ উন্মাদনা।